জীৱন বাটত আপোন বুলিবলৈ কোনো নাই। সকলো কেৱল নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈহে আপোন হোৱাৰ অভিনয় কৰে। স্বাৰ্থ পূৰণ হ'লে সম্পৰ্কও শেষ হয়। মুছলমানক ঘৃণা কৰিবলৈ গীতাত লিখা নাই। হিন্দুক ঘৃণা কৰিবলৈ কোৰাণেও কোৱা নাই। মনত ৰাখিবা, পিয়াহ আৰু ভোকৰ কোনো ধৰ্ম নাই, পানী আৰু তেজৰ কোনো জাত নাই। সকলোতকৈ মূল্যৱান কি জানেনে? সময় আৰু সম্পৰ্ক। সেয়ে সময় তেওঁকে দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তেওঁৰ লগত কৰক যিয়ে তোমাৰ গুৰুত্ব বুজে। যি নিজৰ কষ্টৰ কথা ভালদৰে অনুভৱ কৰিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে কষ্টৰ সমান বিষাক্ত আন একোৱেই নাই। নিজৰ অসুস্থতাতকৈ মা দেউতাৰ অসুস্থতাই মনত বহুত বেছি দুখ দিয়ে। যি পাইছা তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিবা, যি হেৰাই গৈছে তাক বিচাৰি হাবাথুৰি নাখাবা, আৰু যি পোৱা নাই সেয়া ভাগ্যতে নাই বুলি ধৰি ল'বা।